মুজতা জামায়ান দিছে মই দেখাইটো কিন্তু খোজ কাঢ়ে আৰু লাইট জ্বলাই আহে সুইচ নালাগে টিপিবা আৰু খোজ কাঢ়িলে লাইটটো আহি যায় চামো হাই ফ্ৰেণ্ডছ মই জয়া মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বহু দিনৰ পৰা বস্তু এটা আনিম বুলি ভাবিছিলোঁ কিন্তু আনাই হোৱা নাছিলে এইবাৰ সৰু ভাইটিয়ে আনি দিছে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কিন্তু মই এতিয়ালৈকে আনাই নাছিলোঁ আৰু ভিডিঅ' বনোৱা টাইমত বহুত অসুবিধা হয় কেতিয়াবা মাইনায়ে ধৰি দিয়ে মোবাইল আৰু কেতিয়াবা মই নিজে ধৰোঁ আৰু লৰচৰ কৰি থাকে এইডালেই সেইডাল দৰকাৰী বস্তুটো মোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন পোহৰৰ সুবিধাটো আছে এই মোবাইলৰ নিচিনা চাৰ্জাৰডাল বৰ্ডত লগাই দিলে এইডাল হয় যিটো লাইট আছে সেইটো জ্বলাব পৰা যায় পোহৰটো হয় এইডাল বৰ্তমানলৈকে মই ব্যৱহাৰ কৰা নাই এতিয়া ভিডিঅ' কৰিলে অকণমান পিকচাৰটো লৰচৰ নকৰিব আৰু আগতে আৰু বহুত লৰচৰ কৰি আছিলে নিজে ধৰোঁ মোবাইল আকৌ মাইনায়ে ধৰে এনেকৈ ধৰি কিনে কৰোঁ আৰু কেতিয়াবা নকৰোঁ এতিয়া এইডাল আছে যেতিয়া ৰেচিপি যেতিয়া বনোৱা হয় তেতিয়া এইডাল থাকিলে সুবিধা হ'ব আগতে মোৰ নাছিলে ষ্টেণ্ডডাল এয়া মাইনাক অকণমান ৰাস্তাতে ফুৰাও বুলি ভাবিছোঁ আহক মই আমাৰ ৰাস্তাটো অকণমান দেখুৱাই দিম এইখিনি এনে অৰ্ডিনাৰী ফুল হয় ঘৰৰ কাম সম্পূৰ্ণ হোৱা নাই ফুল এনেকৈ ৰোৱা হোৱা নাই আকৌ ঘৰৰ কাম আৰম্ভ কৰিলে চবফালে আলাই আথানি হ'ব এটা বস্তু দেখুৱাই দিছোঁ এইডাল গোলাপ ফুল বটলত এনেকৈ পানীত থৈ দিছিলোঁ আৰু শিপা ওলাইছে আৰু এইডাল অকণমান শিপা ওলালে বেছিকৈ ৰুই দিম টাবত আৰু এইডাল হ'ল জেতুকাডালো এনেকৈ বটল এটাত পানী দি থৈ দিছোঁ জানো হয় নে নহয় হ'লে মাটিতে ৰুই দিম এইডাল এতিয়া আহিছোঁ আমাৰ গেটৰ ফালে আৰু এইখন দোকান আমাৰ ঘৰৰে হয় এইটো গেট বহুত ৰ'দ দি আছে তাই ফুৰিব যায় আমাৰ গেটৰ সন্মুখত বহুত গছ আছে এইখিনি অকণমান ছায়া হৈ আছে আৰু ঠাণ্ডাৰ কাৰণে অকণমান তাইক উলিয়াই আনিছোঁ আনিলে তাই দৌৰা দৌৰি আৰম্ভ কৰি দিয়ে এয়া ছায়াত দৌৰি আছে পূৰা তেতিয়াহ'লে চাই থাকক ভিডিঅ'টোৱে বেছি টাইম নৰখাওঁ লৈ যাম আৰু 2 পাকমান দৌৰ দিয়াৰ পিছত
ৰাস্তাৰ পৰা ছাতৰ ওপৰত আহি গ'লোঁ। ছায়া পৰিছে, ঠাণ্ডা পৰিছে, আজি বহুত গৰম দিছিলে। এয়া দেখিছে নহয়, ধানবিলাক কিমান ধুনীয়া হৈছে, চবফালে সেউজীয়া সেউজীয়া। আৰু এয়া মই চাৰিওফালে দেখুৱাই দিছোঁ। এয়া বৰশী বাই আছে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। শেষত কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যিবিলাকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।